বিলাহীটো ইগনৰ কৰিব দেই এইফালে চয়াবিন ভাজি দি দিছোঁ চয়াবিন দিম ये देखो कितना प्यारा प्यारा सरकार प्रिय जलकिया पुरोहित গৰমত পাতা কাৰণ ঠাণ্ডাটো ক'ত পাৰে নাই আমাৰ পিঠা ঘৰ বনোৱা হোৱা নাই এতিয়ালৈকে আৰু সেইকাৰণে ঘৰতে থাপনা থাকি খোৱা আছে আৰু পিঠা ঘৰ বনাব অতি সোনকালে বনাই আছে ভাত ভাজি হ'লে আৰু ভাজি চব্জি যিটো কয় আৰু সেইটো হৈছে তাৰপিছত বনাব আছে দাইল পনীৰ বনাম মটৰ দি তেনেকৈ পনীৰ বাকী হ'ল এয়া বনাই আছোঁ পনীৰ ভাজি আছে হয় তাৰপিছত হ'বই আৰু খানা নিৰামিষ খানাহে ভাতটো বনাই আজৰি কৰি ল'ব পাৰিলে মানে চাহৰ ফালে লাগি থাকিব পাৰিম ইফালে হৈ গ'ল পনীৰে মটৰে তাৰপিছত চব্জি দালি ভাজি গোটেইখিনি হ'ল আৰু এতিয়া মায়ে চাহ দিছে চাহ খাই লওঁ ভাত বনাই খাম ওলাই গৈছে একদম ফেন দি লৈছোঁ দেই চাউণ্ডটো হ'ব পাৰে বহুত তাৰপিছত এতিয়া চাহ খাই লওঁ গুড় দি বনোৱা নাৰিকলৰ লাড্ডু ইমানো ভাল নাপাওঁ মই নাৰিকলৰ লাড়ু মই ৰখোতে কাম কৰোঁতে মোৰ চাহ ঠাণ্ডাই হ'ল ঘৰত থাকিলে মোৰ সেয়ে হয় চাহ খাওঁতে মোৰ চাহ ঠাণ্ডাই হৈ যায় খাই লওঁ দেই চাহ দা ইমান গ্ল' কৰি আছোঁ মই মানে ইম্পৰ্টেণ্ট থচোন মোবাইলটো এইখন নাহাকৈ থৰ আৰু ইম্পৰ্টেণ্ট টপিক এটা মানে আমাৰ কিছুমান চুবলি ফৰেষ্টেডাৰ আছে আমাৰ কথাবিলাক জানিব বিচাৰে কিন্তু বেলেগৰ থ্ৰুদি মোৰ কথা বেলেগৰ থ্ৰুদি জানিব এনেকুৱা নেকি তাৰমানে সেইটো কথাকে যদি আকৌ মোৰ পৰা ডাইৰেক্ট শুনে তেতিয়াহ'লে আৰু কিবা চলিউশ্যন দিব লগা পৰে পইচা পাতি দিব লগা পৰে সহায় কৰি দিব লগা পৰে গতিকে ডাইৰেক্ট নিবিচাৰে তাৰপিছত সিহঁতৰ সুবিধা হওক বুলি ইমান আৰু কষ্ট কৰাতকৈ বেলেঞ্চ চেক কৰি মোবাইলৰ হেৰি কৰি কষ্ট কৰাতকৈ ভাবিলোঁ ডাইৰেক্ট আমি খবৰটো পহুচাই দিওঁ তাৰ কাৰণে ইউটিউব চেনেল এটা খুলিলোঁ ফেচবুকতো পেজ এটা খুলিলোঁ এতিয়া কিন্তু ফেচবুকত ভিউজটো আহে কিন্তু কমেণ্ট বা লাইক নাহে সেইটো আৰু বাদ দিলোঁ তাৰপিছত ইউটিউবতো আমি কোনে চাইছে কি গমেই নাপাওঁ কিন্তু চাই হয়তো ইউটিউবত নাচাই দেই মানে আকৌ ইউটিউবত চালি লাইক নিদিলে ভিউজ আহিলেও আকৌ মই ষ্টাৰ হৈ নাযাম যিখনে দেই গতিকে সেই চুবুৰীখোৰ মানুহৰ কথা আজি আমি চুবুৰী কৰিছোঁ কেনেকৈ এইদিনা এটা কাৰোবাৰ পোষ্ট এটাত পালোঁ তাৰমানে তাৰ চকুত চৰহা বেমাৰ হৈছে চৰহা বেমাৰ এনেকুৱা বেমাৰী বহুত আছে অসমত বুলিয়ে নহয় হয়তো বাহিৰতো আছে অসমত বেছি আছে চৰহা বেমাৰী বাহিৰত যি কঠীয়া হেৰি ৰোৱে পেয়াক ৰোৱে বাহিৰত ঠাইত সেনেকুৱাকৈ মানে বহুত ধুনীয়াকৈ লিমিটেড হিচাপত আছে বেছি গৰমো নালাগে তো নখকেইটা শিকাই থাকে নেকি কি মজা খানা বনাইছোঁ মই তাকে গোন্ধ পাইছোঁ পনীৰ বনাইছোঁ মটৰ দি কিন্তু মটৰ পনীৰৰ এটা সোৱাদৰ কথা আছে এনেই এটা এতিয়া যিটো মায়ে যিটো কৈছিল তাৰমানে অকণমান আধা দি বা পকোৱাচ লাগিল হয় মটৰকেইটা একফালে উপঙি
আছে পূজা সমাপ্ত হ'ব আৰু এখানে এই যাবা নহয় ভাই মৰা কাম নম্বৰটো কৈছো সেইটো নম্বৰে দি হি মালা ৰিসিভ কৰা নাই আইবা লাগব বুলি এই হেৰিবছৰ নম্বৰটো কৈছো তাৰ নম্বৰ আজি কমপ্লিট হল আৰু এয়া আছে আমাৰ মেকআপ আৰ্টিষ্ট প্ৰথম ট্ৰায়ালতে বিৰাট ধুনীয়া কৰিছে ভাল লাগিছে দেখি গমে পাইছে নহয় বাকি অকমান দেখাই দিছো আঁতৰ পৰা ইমান ধুনীয়াকৈ মেকআপ কৰাৰ পিছত এতিয়া মুচি দিম প্ৰডাক্টৰ দাম শুনলি এনেকৈ থাকিব মন যায় কিন্তু উপায় নাই এতিয়া মুচি দিব লাগিব নহ'লে এনেকৈ ৰাস্তা দি যাব নোৱাৰিতো এয়া আছিলে আজি মোৰ ৰিলছ পাৰ্টনাৰ মুচ পাইছা জানে মুচি দিয়া এতিয়া আহিলোঁ অকণ চাহ খাব